হেল্ল' ষ্টুডেণ্টছ, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ক্লাছ 10ৰ অসমীয়াৰ জিকিৰ নামৰ পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ লৈছোঁ। তো প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাই থকা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। 1 নম্বৰ চমু উত্তৰ দিয়া। ক, জিকিৰৰ ৰচক কোন? উত্তৰ, জিকিৰৰ ৰচক হ'ল শ্বাহ মিলন নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকীৰ বুলি জনা যায়। খ নম্বৰ প্ৰশ্নটো দিয়া আছে, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা ভক্তিগীতৰ লগত তুলনা কৰিব পাৰি। গত দিয়া আছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ, ৰচুল ঈশ্বৰ প্ৰেৰিত পুৰুষ, দেৱদূত বা আল্লাহৰ দূত। মুমিন বিশ্বাসী মুছলমান। ৰহম দয়া। কুতুব ধ্ৰুৱ নক্ষত্ৰ। বান্দা ভৃত্য। 3 নম্বৰ প্ৰশ্ন দি আছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কথাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো দিয়া আছে, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কথাফাকিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এখন পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ লগতে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাহে নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পৰা এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মৰ লিপ্ত লোকজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতহে আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হ'ল। 4 নম্বৰ ব্যাখ্যা কৰা। কত দিয়া আছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ, প্ৰসংগটো দিয়া আছে, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, এই পথফাকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকে ক'বলৈ বিচাৰিছে। ব্যাখ্যা, পানীৰ পিয়াহত মৰা আৰু অগ্নিৰ জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে, ঠিক তেনেদৰে জুই উত্তাপৰ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধিকজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি পোৱা নাযায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড চলাথ কৰিলেও বিচাৰি নাপাওঁ। সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনৰ দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলে অন্তৰতেই আল্লাহ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। ইয়াৰ পিছৰ প্ৰশ্ন ব্যাখ্যাটো চাম। খ নম্বৰত দিয়া আছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ, প্ৰসংগটো দিয়া আছে, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি, এই পথফাকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে। ব্যাখ্যা, ইয়াত মক্কা পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসী যি ঠাইত মিলিত হৈছিল সেই ঠাই হৈছে ত্ৰিবেণী ঘাট।
প্ৰতিগৰাকী হিন্দুৱে যদি সি ত্ৰিবেণীলৈ গৈ তিনিও সংগমস্থল স্থান কৰিব পাৰে তেন্তে সকলো পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া-মোহৰ বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিছে, ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। গ নম্বৰ প্ৰশ্নটো দিয়া আছে, সজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। উত্তৰ, প্ৰসংগটো হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি নিয়া হৈছে। সংগতি, উক্ত কথাফাকিৰ জৰিয়তে কবিয়ে মানৱ দেহৰ আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। ব্যাখ্যা, মইনা চৰাই সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, ঠিক তেনেদৰে মানৱ দেহাত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ, মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লে আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাই। মৃতদেহৰ পিছত সজাত্যাগী মইনাই যিদৰে সজা বা গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। ইয়াৰ পিছত ভাও বিষয়ক প্ৰশ্নখিনি আমি চাম। ইয়াৰ 1 নম্বৰ সমাৰ্থক শব্দখিনি দিয়া আছে। চিনটো স্মৰণ কৰোঁ, ঘাট বন্দৰ, প্ৰীতি প্ৰেম, আসমান আকাশ, দৰিয়া নদী বা সাগৰ, পিয়াহ তৃষ্ণা, বাট ৰাস্তা পথ বা আলি, ভেল দেহ বা শৰীৰ। ইয়াত আমি অতিৰিক্ত প্ৰশ্নখিনি এড কৰিছোঁ, তো তোমালোকে এইখিনিও ভালদৰে তোমালোকৰ টোকা বহীত লিখি ল'বা। ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে, আজান ফকীৰৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে? খ্ৰীষ্টীয় 7ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে। আজান ফকীৰৰ প্ৰকৃত নাম কি? হজৰত শ্বাহ মিলন। গ নম্বৰ প্ৰশ্ন দিয়া আছে, আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? দিখৌমুখৰ সৰাগুৰি চাপৰি মৃত্যু হৈছিল। জিকিৰসমূহ অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি? মক্কাৰ দুৱাৰখন কি ঘাটৰ লগত তুলনা কৰা হৈছে? উত্তৰ, ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে। আদম হ'ল আল্লাহ কোনে সৃষ্টি কৰা আজান প্ৰথম মানৱ। ফকীৰৰ চকু কাঢ়িছিল? উত্তৰ, ৰূপাই দা ধাৰা নামৰ এজন লোকে আজান ফকীৰৰ চকু কাঢ়িছিল। ইয়াৰ পিছত তোমালোকৰ প্ৰশ্নটো হৈছে মুমিন মানে কি? উত্তৰ, মুমিন মানে হৈছে বিশ্বাসী মুছলমান। ইমানেই আছিল তোমালোকৰ জিকিৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি। তো তোমালোকে এইখিনি তোমালোকৰ টোকা বহীত ভালদৰে লিখি ল'বা।